নমস্কাৰ আজি যে আপোনালোকে মোৰ ভিডিঅ'টো দেখা পাইছে মোক যে দেখা পাইছে এইটো Realme 6 ৰ বেক কেমেৰা হয় আৰু ইয়াত আমি ষ্টেবিলাইজেশ্যন অন কৰি লৈছো আজি ভিডিঅ'টো বনোৱাৰ মানে এটাই উদ্দেশ্য যে আপোনালোকে যদি এটা মোবাইল মানে কিনাৰ প্লেনিং কৰি আছে বা আপোনালোকৰ হাতত যদি এটা স্মাৰ্টফোন আছে সেইটোৰে যদি আপোনালোকে ভিডিঅ' বনায় মানে আজিকালি বেছিভাগে মানে টিকটকৰ নিচিনা এপ আছে য'ত আপোনালোকে মানে বেছিভাগে ভিডিঅ' বনায় তাত মানে প্ৰব্লেম এটা হয় যে আপোনালোকে যদি মোবাইলটো মানে এটা জায়গাত থৈ দিয়ে ষ্টেণ্ডত বা এনেকুৱাকৈ তেতিয়া একো প্ৰব্লেম নাই কিন্তু যদি আপোনালোকে মোবাইলটো লৈ যায় তেতিয়া কি প্ৰব্লেম হয় মানে ভিডিঅ'টো লৰি থাকে মানে ষ্টেবিলাইজেশ্যন নাথাকে বেছিভাগতে যদি মানে আপোনালোকে মোবাইল এটা কিনিব যায় আছে মই আজি এইটো ক'ম যে মানে ষ্টেবিলাইজেশ্যন থাকাটো চাই ল'ব আৰু যদি আপোনালোকৰ হাতত এটা মোবাইল আছে মানে সেইটোত ষ্টেবিলাইজেশ্যন নাই তাত আপোনালোকে কেনেকৈ মানে ষ্টেবিলাইজ কৰিব পাৰে ভিডিঅ' এটা আৰু মানে তাত কোনো ধৰণৰ ছিকিউৰিটি প্ৰব্লেম নাই গুগলৰে এটা এপ আছে য'ত আপোনালোকে একদম ধুনীয়াকৈ মানে কি ভিডিঅ'টো ষ্টেবল কৰিব পাৰিব মই বনাই দেখাই দি আছোঁ মানে মই MI A1ত ভিডিঅ' এটা কৰিম য'ত মানে কি ষ্টেবিলাইজেশ্যন মানে সুবিধাটো নাই তাত আপোনালোকে কি ভিডিঅ'টো প্ৰথমতে লৰা দেখা হ'ব তাৰপিছত আমি কি কৰিম ভিডিঅ'টো গুগলৰ এপটোৰ জৰিয়তে মানে কি ষ্টেবল কৰিম কৰি আপোনালোকক দেখাম চ' বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বৰ্তমান আপোনালোকে এই ভিডিঅ'টো MI A1 ৰে দেখা পাইছে য'ত মানে কি ষ্টেবিলাইজেশ্যন অপশ্যনটো নাই মই ইয়াতে মানে এটা ভিডিঅ' বনাম আৰু সেই ভিডিঅ'টোৰ পিছত আপোনালোকক এই মোবাইলটোতে মানে কি ষ্টেবিলাইজ কৰি দেখাম চ' বলক আমি ভিডিঅ'টো কৰোঁ So এতিয়া আমি ইয়াক ষ্টেবল কৰি চাম কেনেকুৱা হয় বৰ্তমান এই ভিডিঅ'টো MI A1 ৰে দেখা পাইছে মানে কি ষ্টেবিলাইজেশ্যন নাই মই ইয়াতে এটা ভিডিঅ' বনাম আৰু সেই ভিডিঅ'টো আপোনালোকক এই মোবাইলটোতে ষ্টেবিলাইজ কৰিম বলক আমি ভিডিঅ'টো কৰোঁ আমি যে ভিডিঅ'টো ষ্টেবল কৰিলোঁ সেইটো মই MI A1ত কৰিছোঁ মানে ৰেকৰ্ডিঙো MI A1 ৰে কৰিছোঁ আৰু ষ্টেবলো MI A1 ৰে কৰিছোঁ আপোনালোকৰ তাত যিকোনো মোবাইল আছে তাত কোনো প্ৰব্লেম নাই আপোনালোকে কৰিব পাৰে আৰু বেছিভাগৰ তাত মানে এই এপছটো থাকে আৰু যদি আপোনালোকৰ তাত নাই আপোনালোকে কি কৰিব প্ৰথমতে প্লে ষ্ট'ৰত যাব মই স্ক্ৰীনখন দেখাই দিম প্লে ষ্ট'ৰত যাব গৈ আপোনালোকে কি কৰিব তাত গুগল ফটোজ বুলি চাৰ্চ কৰিব যিটো গুগল ফটো যিটো মানে এপ আছে সেই এপটো ইনষ্টল কৰি ল'ব মোৰ তাত ইনষ্টল আছে গতিকে মই অ'পেন কৰি লৈছোঁ তাত আপোনালোকে কি হ'ব এই যিটো ভিডিঅ' মানে কৰিলে আপোনালোকে এই ভিডিঅ'টো অ'পেন কৰি ল'ব তাৰপিছত আপোনালোকে কি কৰিব তাত এটা তলত অপশ্যন এটা আছে এইটো মাজৰ যিটো অপশ্যন আছে এই অপশ্যনটোত ক্লিক কৰিব মানে এডিটিং যিটো অপশ্যন আছে তাৰপিছত এই কাষত এটা মানে ষ্টেবিলাইজেশ্যনৰ অপশ্যন আছে তাত টাচ কৰি দিব তাৰপিছত ইয়াত দেখাব ষ্টেবিলাইজিং মানে কি ভিডিঅ'টো ষ্টেবল হৈ আছে তাত আপোনালোকৰ ভিডিঅ'টো যিমান মানে দীঘল বা চুটি তাৰ ওপৰত ইয়াৰ মানে টাইমটো ডিপেণ্ড কৰিব এতিয়া আমাৰ ষ্টেবিলাইজিং কমপ্লিট হ'ল তাৰপিছত আমি কি কৰিম ওপৰত যিটো অপশ্যন আছে ছেভ কপি বুলি তাত টাচ কৰিব তাৰপিছত আপোনাৰ ভিডিঅ'টো ছেভ হৈ যাব মানে ষ্টেবল হৈ যাব চ' যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম